ৰাজস্থানৰ উদয়পুৰত পাতিছিল ডেষ্টিনেশ্যন ৱেডিং। ডেষ্টিনেশ্যন ৱেডিঙত পানীৰ দৰে খৰচ কৰিছিল টকা। ডেষ্টিনেশ্যন ৱেডিং বিয়াত পিন্ধিছিল বিখ্যাত কষ্টিউম ডিজাইনাৰ মনীষ মালহোত্ৰাৰ লেহেংগা। 1 কোটি টকীয়া বিয়াত পিন্ধিছিল 18 লাখ টকীয়া লেহেংগা। ডেষ্টিনেশ্যন ৱেডিঙেৰে সংবাদ শিৰোনাম দখল কৰা অভিনেত্ৰীগৰাকী পুনৰ চৰ্চাত। পোষ্ট নম্বৰ 21 আৰক্ষীৰ অভিযানৰ সময়ত ঘৰত নাছিল চুমিসহ স্বামী তাৰ কেইগৰা। বৰ্তমান চুমি বৰাই মোবাইল ফোনো ছুইচ অফ কৰি থৈছে। অভিযোগ অনুসৰি অসমীয়া ছবি জগতখনৰ বহু লোকৰ সৈতে বিশালক চিনাকি কৰাই দিছিল চুমি বৰাই। এই শিল্পীসকলক অধিক লাভৰ লোভ দেখুৱাই চুমিয়ে তেওঁলোকক বিশালৰ কোম্পানীত ধন বিনিয়োগ কৰিবলৈও কৈছিল। আৰু বহুতে হয়তো চুমিৰ কথা বিশ্বাস কৰিয়ে কৰিছিল ধন বিনিয়োগ। সেইগৰাকী চুমি বৰাক সম্প্ৰতি বিচাৰ কৰিছে আৰক্ষীয়ে। অভিনেত্ৰীৰ উপৰিও আৰু কি কৰে চুমি বৰাই সেয়া ৰাইজে দেখিছে শুনিছে। কিন্তু ক'ৰ পৰা পালে আলাউদ্দিনৰ চাকি সেই সকলো এতিয়া ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তত ওলাই পৰিব সকলো।